বৰ্তমান সময়ত স্বাধীন ফিল্ম মেকাৰসকলে বহুতো ছুটি ছবি নিৰ্মাণ কৰি বিভিন্ন আন্তৰ্জাতিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফিল্ম মহোৎসৱসমূহলৈ নিৰ্বাচিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনি থকা দেখিবলৈ পোৱা গৈছে। প্ৰভু, মই তেওঁৰ কল্পকথাৰ বাস্তৱ নায়ক। চকুটো দিব লাগিব নহয়। এইবোৰৰ সমসাময়িকভাৱে মৃগাংক পাৰ্টিক পৰাশৰৰ পৰিচালনাত আৰু আকাশ চমলগাইৰ দ্বাৰা অভিনীত তথা ত্ৰিদীপ কাকতিৰ আৱহ সংগীতেৰে নিৰ্মিত অসমীয়া চাইকলজিকেল থ্ৰিলাৰ ছুটি ছবি ৰম হৈছে প্ৰথম এই বছৰৰ অসমীয়া ছুটি ছবি, যি ফকেল লেংথ ফেষ্টিভেলত নিৰ্বাচিত হৈছিল। মোৰ মা দেউতাক ইয়াৰোপৰি এই ছুটি ছবিখনে ইতিমধ্যে বিভিন্ন আন্তৰ্জাতিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহোৎসৱবোৰত নিৰ্বাচিত হৈছিল। কিন্তু কৰোনা মহামাৰীয়ে গোটেই বিশ্ব কঁপোৱাৰ ফলত মহোৎসৱসমূহ অহা বছৰলৈ স্থগিত ৰাখিবলগীয়া হোৱাত তেওঁলোকে ইউটিউবত ছবিখন দিবলগীয়াত পৰিল। জনপ্ৰিয় পৰিচালক শুভাদীপ মণ্ডলৰ লগতে বহুকেইজন মননশীল ছবি নিৰ্মাতাই ছুটি ছবিখনৰ প্ৰশংসা কৰি কয় যে এনেকুৱা এখন ছবিও যে নিৰ্মাণ কৰিব পৰা যাব বুলি আমি ভবাও নাছিলোঁ। পৰিচালক মৃগাংক পাৰ্টিক পৰাশৰৰ মতে, দৰ্শক যদিও কম পাইছোঁ ইউটিউবত, হ'লেও যিসকলে চাইছে সকলোৱে ভাল পাইছে, তাতেই আমি সুখী। লগতে তেওঁ কৈছে, আগন্তুক সময়ত এনে কিছুমান ছবি দৰ্শকক দিব বিচাৰোঁ যিবোৰে ব্যক্তি বিশেষৰ উপৰিও সমাজতো সুপ্ৰভাৱ পেলাওক। ৰংখন বনাওঁতে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ, যিহেতু এটা ডুৱেল কেৰেক্টাৰ আৰু CGI মডেল ব্যৱহাৰ হৈছে। যদিও ফিল্মখনে বৰ বিশেষ দৰ্শক পোৱা নাই, তথাপি যিকেইজনে চাইছে তেওঁলোকে ফিল্মখন ভাল পাইছে আৰু তাতেই মই সুখী। আমাৰ লগত বৰ বিশেষ সা সুবিধা নাছিলে, মোৰ দুই এজন বন্ধুৱে যথেষ্ট সহায় সহযোগিতা কৰিছে। এনেকৈ এটা কেমেৰাতে সম্পূৰ্ণ ফিল্মখন কৰিবলৈ সক্ষম হ'লোঁ। এনেধৰণৰ ফিল্মত সাধাৰণতে দৰ্শকক স্বাধীন কৰি দিয়া হয় নিজৰ মতে ছবিখন বুজি ল'বলৈ। মই অনাগত দিনত মই এনেধৰণৰ ফিল্ম বনাব বিচাৰোঁ যাতে মোৰ ফিল্মৰ জৰিয়তে সমাজত এটা ইতিবাচক প্ৰভাৱ পৰে। আনহাতে অভিনেতা আকাশ চমলগাইক এইখন ছবিয়ে এতিয়াও ইউটিউবত বহু বেছি দৰ্শক পোৱা নাই। ইমান ব্যতিক্ৰমী ছবি হোৱাৰ পিছতো বুলি আমাৰ সাংবাদিকে সোধাত তেওঁ কয় যে প্ৰথমে যদিও অলপ হতাশ হৈছিলোঁ, হ'লেও যদিও যেতিয়া পিছত দৰ্শকসকলে আঁকোৱালি ল'লে তেতিয়া ভাল লাগিল। তোৰ চকুটো প্ৰভুক লাগে, চকু লাগে আঙুল লাগে। প্ৰভু, মই তেওঁৰ কল্পকথাৰ বাস্তৱ নায়ক। তেওঁক ভৱিষ্যতে কেনেধৰণৰ ফিল্ম নিৰ্মাণ কৰাৰ ইচ্ছা আছে বুলি সোধাত তেওঁ কয়, মই এনেকুৱা ছবি নিৰ্মাণ কৰিব বিচাৰোঁ য'ত আমাৰ গুৰু শ্ৰী শ্ৰী শংকৰদেৱৰ আদৰ্শ তথা ধৰ্ম প্ৰচাৰৰ জৰিয়তে। প্ৰথমে যদিও হতাশ হৈছিলোঁ, কিন্তু পিছত যেতিয়া দৰ্শকৰ ভাল ফিডবেক পালোঁ, পিছত যেতিয়া দৰ্শকসকলে আঁকোৱালি ল'লে তেতিয়া ভাল লাগিল। আমি জাষ্ট কাম কৰিব বিচাৰিছিলোঁ, আমি কিবা এটা কৰিব বিচাৰিছিলোঁ, কিবা এটা ইউনিক নিউ কিবা এটা আমি বনাব বিচাৰিছিলোঁ। যিমানে চাইছে ভাল পাইছে, বছ ইমানেই লাগে। আগন্তুক দিনত মই এনেকুৱা এখন ফিল্ম বনাব বিচাৰোঁ য'ত আমাৰ গুৰু শ্ৰী শ্ৰী শংকৰদেৱ কি ধৰণে মানৱ সমাজৰ উপকাৰ সাধিছিল, কি ধৰণে তেওঁ এটা মানৱ সমাজৰ ওপৰত এটা ইম্পেক্ট পেলাইছে, তাৰ ওপৰত বেছ কৰি মই বিশ্ববাসীৰ আগত এনেকুৱা এখন মুভি বনোৱাৰ মোৰ এটা ইচ্ছা আছে। কিন্তু তাৰ কাৰণে অফক'ৰ্চ আপোনাৰ অধ্যয়ন লাগিব আৰু অৰ্থও লাগিব, যিটো বৰ্তমান ইমান নাই আমাৰ হাতত। কিন্তু সেইকাৰণে এতিয়া সাহস কৰা নাই, কিন্তু ভৱিষ্যতে মই এনেকুৱা এখন ফিল্ম বনাব বিচাৰোঁ। তেওঁ মানৱ সমাজৰ যি উপকাৰ সাধিলে তাক বিশ্ববাসীৰ আগত দাঙি ধৰিব বিচাৰোঁ। অৱশ্যে এনেকুৱা এখন ছবি নিৰ্মাণ কৰিবলৈ যথেষ্ট অৰ্থ তথা অধ্যয়নৰ আৱশ্যক হ'ব। সেয়েহে এতিয়াই এইখিনি সাহস কৰিব নোৱাৰোঁ।
আগন্তুক বছৰত হ'ব লগা মহোৎসৱসমূহৰ বাবে আমাৰ তৰফৰ পৰা শুভেচ্ছা জনালো ৰমৰ গোটেই টিমটোক। সৃষ্টিও কৰিব পাৰে ধ্বংস। প্ৰভুৱেই মোৰ জীৱনৰ গতি। তোৰ চকুটো প্ৰভুক লাগে, চকু লাগে আমিন লাগে। আমি অসমীয়াই এনে টেলেণ্ট বিচাৰোঁ। উঠি অহা স্বাধীন ফিল্ম মেকাৰসকলক আমিও সদায় উৎসাহ আৰু সাহস দি যোৱাটো আমাৰ দায়িত্ব। মই তেওঁৰ কল্পকথাৰ বাস্তৱ নায়ক। তেতিয়াহে আমি অসমত ইণ্ডাষ্ট্ৰি গঢ়ি তুলিব পাৰিম। বৰ্তমান সময়ত দৰ্শকৰ সঁহাৰি দেখি ৰমৰ গোটেই টিমটোৱে আনন্দিত। ৰমৰ পৰিচালকগৰাকীক ৰমৰ কাহিনীৰ শেষত বহুতো দৰ্শকে ভালদৰে বুজিব পৰা নাই বুলি সোধাত তেওঁ কয় যে এনেধৰণৰ ফিল্মবোৰত সাধাৰণতে দৰ্শকক স্বাধীন কৰি দিয়া হয় নিজৰ মতেই ছবিখনক বুজিবলৈ। তেওঁ আৰু আকাশ চমলগাই যি বুজাব বিচাৰিছিল বা যি ভাবি কাহিনী লিখিছিল সেই একেই ভাৱধাৰা দৰ্শকেও ৰাখিবই লাগে বুলি কোনো কথা নহয়। দৰ্শকে নিজৰ চিন্তা শক্তিৰে ফিল্মখনত নিজৰ দৃষ্টিভংগী ৰাখিব পাৰে বুলি কয়। আমাৰ এজি টক্সৰ ফালৰ পৰাও ৰমৰ গোটেই টিমকেই আগন্তুক দিনৰ প্ৰজেক্টবোৰৰ বাবে শুভকামনা জনালো। নিউজ ডেস্ক ৰিপৰ্ট এজি টক্স। সৃষ্টিও কৰিব পাৰে ধ্বংস। প্ৰভুৱেই মোৰ জীৱনৰ গতি। তোৰ চকুটো প্ৰভুক লাগে, চকু লাগে আমিন লাগে। প্ৰভু, মই তেওঁৰ কল্পকথাৰ বাস্তৱ নায়ক। চকুটো দিব লাগিব নহয়।